আজি প্ৰথম প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। টি-20 বিশ্বকাপ ক্ৰিকেট 2024 ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে USA আৰু ৱেষ্ট ইণ্ডিজ। আজি দ্বিতীয়টি প্ৰশ্নলৈ মই আগবাঢ়িছোঁ। 2024 টি-20 বিশ্বকাপৰ জয় দল কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অতিকে প্ৰিয় দেশ ভাৰত। তৃতীয়টি প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতে কিমানবাৰ টি-20 বিশ্ব জয় কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুবাৰ, 2007 আৰু 2024। 2024 টি-20 বিশ্বকাপৰ ভাৰতৰ অধিনায়ক কোন? ইয়াৰ উত্তৰটো হ'ব আমাৰ অতিকে প্ৰিয় ৰোহিত শৰ্মা। পঞ্চমটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। 2026 টি-20 বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ ভাৰত আৰু শ্ৰীলংকা। হয়, টি-20 বিশ্বকাপ 2026 ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'ব। ষষ্ঠটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। 2024 ফাইনেল টি-20 খেল কোনটো ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো মই নকওঁ, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি ক'ব। অশেষ ধন্যবাদ, থেংক ইউ ছ' মাছ। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।